আমাৰ ইয়াৰ পিছত প্ৰথম আমি শিকিলোঁ উৎপাদকীকৰণ পদ্ধতি। আমাৰ 2 নম্বৰ যোনটো পদ্ধতি আছে তাক কৈছে বৰ্গ সম্পূৰণ পদ্ধতি বুলি কৈছে দ্বিঘাত সমীকৰণৰ মূল নিৰ্ণয় কৰাৰ কাৰণে। তো তাৰে কাৰণে মই এটা দেখাই দিছোঁ। অংকটো আমাক দিয়া আছে কেনেকুৱাকৈ 2x² - 7x + 3 = 0। আমি ইয়াতে কৰিম কি প্ৰথমতে x² যোনটো সহগ তাক আমি কি কৰি ল'ম 1 বনাই ল'ম। তো 1 বনাব লাগিলে ইয়াক কিহেৰে কৰিব লাগিব হৰণ 2ৰে। আৰু আমি 2ৰে অকল তেতিয়া ইয়াক হৰণ কৰিব নোৱাৰে, গোটেই বহুপদ ৰাশিটোকে আমি 2ৰে কৰিব লাগিব হৰণ। তো গোটেইখিনিক মই 2ৰে কৰিছোঁ হৰণ। তো 2ৰে ইয়াকো হৰণ হৈছে, এইটোকো হৰণ হৈছে আৰু এইটোকো হৰণ হৈছে। ইয়াত 2 আৰু 2 কাটাকাটি কৰি থাকিল x²। ইয়াত কিমান থাকিব 7/2x আৰু ইয়াত কিমান থাকিব 3/2 থাকিব। ইয়াৰ পিছৰ ষ্টেপটো হ'ল আমি ইয়াক দুটা সূত্ৰ ব্যৱহাৰ কৰিম ইয়াতে আমি মূল নিৰ্ণয় কৰাৰ কাৰণে। এটা হ'ল a + b² এটা হ'ল a - b²। এই মাজৰ পাৰ্টটোত যদি মাইনাছ চিন থাকে এইটো যাব a - b² যাব, আৰু চিনটো যদি প্লাছ চিন থাকে a + b² যাব। তো যিহেতু মাইনাছ চিন আছে এইটো a - b² যাব। তো তাৰে কাৰণে প্ৰথমটো আমি a² বনাই ল'লোঁ। তো সূত্ৰটো কেনেকুৱা হয় a² - 2ab + b²। নেক্সট -2a মানে কি আছে ইয়াত x। এতিয়া বি পাৰ্টটো আমি চবচে চাব লগা কথা, আমি ওপৰত যে 7/2x আছে আৰু এইখিনি আমাৰ 7/2x আমাৰ হৈ থাকিব লাগিব। যাৰ কাৰণে মই কি লিখিছোঁ, আমি সদায় কি কৰোঁ এই তলত যিটো থাকে আমাৰ হৰটো আমি সদায় দুগুণ কৰি দিওঁ। যেনে 2 থাকিলে কি লিখিম 4 লিখিম, যদি আমাৰ 3 থাকে কি লিখিম 6 লিখিম, যাতে এই 2ৰে 4 কাটাকাটি গ'লে কেইবাৰ যাব 2বাৰ যাব, গ'লে 7/2 আৰু কি থাকিব x থাকিব। তো কি হৈ গ'ল এইখিনি -2ab হৈ গ'ল। বি বাৰটো কি পালোঁ 7/4। তো b² লিখিলোঁ 7/4²। এই +7/4² এইখিনি আমাৰ এই ওপৰৰ পাৰ্টত নাই, এইখিনি আমি কি লিখিছোঁ বেছিকৈ লিখিছোঁ প্লাছ। তো তাক কি কৰিছোঁ একেলগে মই মাইনাছ কৰি গৈছোঁ। তো -7/4² লিখি গৈছোঁ। তো এইখিনি কি হৈ গ'ল +7/4² - 7/4² কি হ'ব 0 হ'ব। যিহেতু এইখিনি পাৰ্ট ক'ত নাছিলে ওপৰত নাছিলে সেইকাৰণে আমি ইয়াক এনেকৈ মিলাব লগা হৈছে। ওপৰৰ পাৰ্টত কি আছিল বাকী আৰু 3/2 আৰু 3/2খিনি আমি লিখিছোঁ = 0। ইয়াৰ পৰা আমি যদি চাওঁ এতিয়া a² - 2ab + b², এইখিনি মানে কি পাওঁ আমি a - b²। তো লিখিছোঁ a মানে x - b মানে 7/4²। বাকী -7/4² সমান চিনৰ মই এইফালে লৈ আহিছোঁ প্লাছ হৈ আহিছে, +3/2খিনি এইপিনে আনিছোঁ -3/2 হৈছে। এতিয়া মই কৰিছোঁ কি স্কুৱেৰ কৰিছোঁ, 7ক স্কুৱেৰ কৰিলে 49, 4ক স্কুৱেৰ কৰিলে 16, -3/2 লসাগু লৈছোঁ। লসাগু লৈ ইয়াত কি পাইছোঁ আমি 25/16 পাইছোঁ। নেক্সট মই কৰিছোঁ কি এইফালে x - 7/4² আছিল ন, তো মই বৰ্গমূল লৈছোঁ এইফালে, আৰু ল'লে মই এইফালেও বৰ্গমূল ল'ব লাগিব। আৰু বৰ্গমূল ল'লে আমি গম পাওঁ কি আহে আগত চিনটো প্লাছ মাইনাছ আহে, আৰু 25ৰ বৰ্গমূল কিমান হয় 5 হয়, আৰু 16ৰ বৰ্গমূল কি হয় 4 হয়। তো এতিয়া আমি কেনেকৈ লিখিম, ইয়াৰ পিছত আমি এনেকৈ লিখিছোঁ x - 7/4, যিহেতু ইয়াতে কি আছে এবাৰ আছে +5/4 এবাৰ আছে -5/4। তো লিখিছোঁ x - 7/4 = 5/4 বা x - 7/4 = -5/4। ইয়াৰ আগত একো চিন নাই মানে প্লাছ চিন আছে। এতিয়া বাকীখিনি কাম আমাৰ সহজ। ইয়াত -7/4টো এইপিনে আহিলে +7/4 লসাগু লৈছোঁ। লসাগু লৈ কি পাইছোঁ আমি ইয়াৰ পৰা আহি ওপৰত পাইছোঁ 12, 4ৰে 12ক যদি মই কৰোঁ হৰণ কেইবাৰ যায় 3বাৰ যায়। চেম কামো মই এইফালেও কৰিছোঁ। +7/4খিনি এইপিনে আনিছোঁ -7/4, ওপৰত কিমান হ'ব -5, লসাগু লোৱাৰ পিছত -5 + 7 থাকিব। তো কি থাকিব 2 থাকিব। 2ৰে 2 একবাৰ আৰু 4 কেইবাৰ যায় 2বাৰ, গ'লে কি থাকিব এইখিনিত আমাৰ 1/2। তো মূলকেইটা আমি কি পাইছোঁ 3 আৰু 1/2 পাইছোঁ। এইটো হ'ল আমাৰ বৰ্গ সম্পূৰণ পদ্ধতি।